কবিতাৰ শিৰোনাম খবৰ। কবি ডেভিড। আবৃত্তিকাৰ পূৰ্ণিমা গগৈ। সম্পাদনা ডেভিড। খবৰ। খবৰবোৰ ঢৌ সময়ৰ সতে ওলমি পৰে এটি তৰা ফুল হৈ নিলিপ্ত আকাশত। তুমি বাৰু পালানে খবৰটো? তাই ধৰ্ষিতা হ'ল এজাক উদণ্ড আৰু উন্মাদ নৰপিশাচৰ হাতত। তুমি হয়তো এতিয়া গভীৰ নিদ্ৰা। কাইলৈ পুৱাৰ বাতৰি কাগজত এটি খবৰ পাবা। তেজ লগা কলমেৰে লিখা এটি শিৰোনামা। তাই ধৰ্ষিতা হ'ল। তাইৰ তেজেৰে লুতুৰি পুতুৰি দেহটো এতিয়া পৰি আছে কোনোবা এটা নৰ্দমাত। তথাপিতো তাই এতিয়াও তোমাৰেই অপেক্ষাত। বন্ধু বান্ধৱীসকললৈ এটি বিশেষ অনুৰোধ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।